আজি মোৰ লাষ্ট পৰীক্ষা আৰু আজি এপাহ মোৰ কিতাপ আপোনালোকে আমাৰ টেবুলখন চাবগৈ আজি যেনেকৈ মোৰ টেবুলৰ ওপৰত এখন কিতাপ দেখায় এখন কিতাপ দেখিলে মোক কমেণ্টত জনাব এইখন এখন কিতাপ পাইছোঁ এখন কি গম পালে মানে কিতাপ পত্ৰ সেই সকলো সামৰি আজিৰ পৰা সোমোৱাই থৈ দিব কি জমনি কোৱা এখন ভিডিঅ'টো হেৰি এটা কৰি দিয়ে আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই আজি ধোচা বনাব মোক খুৱাব কিহৰ কাৰণে লাষ্ট পৰীক্ষা হয় যিহেতু সেইটো কাৰণে আজি ভিডিঅ'টো গোটাটো চাব কিয় মই কিতাপখিনিও খাব লাগিব ভিতৰত খাব লাগিব গডৰেজত আমাৰ আজি এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান মই গোঁসাই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আহি মেলি লৈ কাপোৰযোৰ খোলাই নাই ভাবিছোঁ পূৰা ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিওঁ আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে চাই থাকিব শেষলৈকে ক'বলৈ নাপাহৰিব ভাল লাগিছেনে বেয়া লাগিছে আপোনালোকৰ বৰ্তমান ভালনে সকলোৱে চাগে ল'ৰা ছোৱালীৰ পৰীক্ষাৰ পৰা এতিয়া কিছুমানে চাগে আজৰি হৈছে কিছুমানে নাই হোৱা আৰু আমাৰ আজি ল'ৰাৰ একদম লাষ্ট এক্সাম আছে সেইকাৰণে আজি মই ভাবিছোঁ ভিডিঅ'টো মানে ষ্টাৰ্ট কৰি দিওঁ আৰু সি বৰ্তমান গ'ল সি যোৱাৰ পিছতহে মই গোঁসাই ঘৰৰ কাম কৰি আহিছোঁ কাৰণ অলপ দেৰি হৈ যায় তাক স্কুল পঠাওঁতে সেইকাৰণে নহ'লে গোঁসাই ঘৰ সোমালেও দেৰি হয় সেইকাৰণে আৰু আমাৰ আজি এই ভিডিঅ'টো আপোনালোকে চাই যাব শেষলৈকে বহুত কাম আছে কাপোৰ চিলোৱা কিবা কিবি আৰু আমাৰ ল'ৰাই আজি বেলেগ কিবা খাই বোলে স্কুলৰ পৰা অহাৰ পিছত বাৰু মই তাক সেই বস্তুটো বনাই খুৱাম কিন্তু তৈয়াৰ কৰি থাকোঁ আপোনালোকে বাৰু মানে চাই থাকিব ভিডিঅ'টো আৰু শেষত আপোনালোকে নিজৰ বাইদেউ ভণ্টি কিবা ফ্ৰেণ্ড বুলি আপোনালোকে যেন মোৰ ভিডিঅ'টো আপোনালোকে চাব বুলি মই আশা থাকিলে আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো আপোনালোকে অল কৰি ৰাখিব আৰু এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব ৰাতিয়ে মাটি দালি তিতাই থৈছিলোঁ আৰু এইখিনি হ'ল বাকলি নথকা মাটি দাইল ভিজাই থৈছিলোঁ আৰু এতিয়া মই ইয়াক পিচি লৈছোঁ এয়া চাওক আকৌ আনফালে মই এয়া চাউল তিতাই থৈছিলোঁ আৰু এতিয়া মই চাউলকেইটাও পিচি লৈ লওঁ আজি ভাবিছোঁ ল'ৰাই বোলে পৰীক্ষা শেষ সেইকাৰণে সি ক'লে মা মই আজি ইডলি ধোচা খাম আৰু এতিয়া মই সেইকাৰণে এয়া ইডলি বনাবৰ কাৰণে চাওক এয়া চাউলখিনি লৈ লৈছোঁ চাউলখিনি এতিয়া মই পিচি লওঁ চাউল মই একাপতকৈ কেইটামান বেছি আৰু এয়া চাওক চাউল আৰু মোৰ মাটি দাইলখিনি পিচি হৈ গ'ল আৰু মাটি দাইলখিনি কিন্তু বাকলি থকাটো নহয় বাকলি নথকা ঢোলা হোৱা আছিলে মাটি দাইল এয়া মোৰ পিচি হৈ গ'ল গোটেইখিনি মই আকৌ মিলাই থওঁ মাটি দাইলখিনি আৰু চাউলৰ লগত এনেকৈ ধুনীয়াকৈ মিলাই লওঁ নিমখ দি অকণমান পানী দিলোঁ আৰু পানী দি মই এতিয়া চামুচৰ সৈতে ধুনীয়াকৈ মই এতিয়া ফেটি লৈছোঁ কাৰণ এইখিনিতে এতিয়া আকৌ মই বাকচ দাঙা দাঙি কৰি আছোঁ কাৰণ মই ইডলি কুকাৰটো সোমোৱাই থোৱা হৈ আছিল আৰু এটা কথা কি জানেনে মোৰ এই বাকচটো মই যেতিয়া বাহিৰত আছিলোঁ তেতিয়াই মোৰ বস্তুবোৰ পেকিং কৰা আছিলে ইয়াৰ পৰা কোনোবা দিন বনাবলগীয়া হ'লে উলিয়াওঁ আৰু আকৌ সোমোৱাই মই থৈ দিওঁ এয়া চাওক মই এতিয়া ইডলি কুকাৰ বিচাৰি ফুৰিছোঁ ক'ত আছে কেনেকৈ আছে মানে বাকচ বহুত ক'ত কেনেকৈ সোমাই থাকে ক'ব নোৱাৰোঁ অকল যে এইটোৱে বাৰ্তন থকা বাকচ সেইটো নহয় আৰু আছে এনেকৈ সেইকাৰণে এইটোতে বিচাৰি ফুৰিছোঁ আৰু গৈ গৈ মই এইটো বাকচতেই পাই গ'লোঁ ইডলি কুকাৰ কিন্তু এডাল ষ্টেণ্ড ক'ত আছিলে নাপায় এইফালে আকৌ মই ইডলি কুকাৰটো বিচাৰি আছোঁ আৰু পাই গ'লোঁ আৰু চাওক মই ইয়াত বাহিৰত থাকোঁতেই মই পেকিং কৰি আনিছিলোঁ তাতে মোৰ খুচুৰা পইচা কেইটামানো ভৰোৱা হৈ আছে এইটো হ'ল ইডলি কুকাৰ ইয়াত চাওক আৰু এইকেইটা হ'ল 8 অনা আৰু লগতে আছিলে এটকা গোটেই পইচাকেইটা ইমানখিনি এইখিনি পইচা আছিলে আপোনালোকক দেখাইছোঁ আৰু এইবোৰ হ'ল মই যেতিয়া বাহিৰত মই গোঁসাই আছিলে গোঁসাই থানত থোৱা পইচা এইকেইটা আৰু এয়া হ'ল মোৰ ইডলি ষ্টেণ্ড আৰু ইয়াৰ মই তেল লগাই লৈছোঁ এতিয়া বৰ্তমান আৰু এতিয়া মই ইডলি বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ অকণমান ইয়াতে তেল লগাই ল'লোঁ ইডলিটোত মই এয়া চাওক এচামুচকৈ এনেকৈ দি ল'লোঁ আৰু তাৰপিছতে মই পূৰা ইডলিটো যিটো মানে চচ আছিলে সেইটোত পানী দি ভালকৈ উতলাই ৰখাই হৈছে উতলাই ৰাখিছোঁ আৰু তাৰপিছতে এনেকৈ মই ষ্টেণ্ডখন এনেকৈ মই ঢাকি দিলোঁ মানে কি লগাই দিলোঁ ইখন জইন দি বনাই দে কম পাবি বাবুলা ৰুটি খালেহি 3খন ৰুটি বনাই দিলোঁ বাবুলি এইকেইটা মই বঢ়াই দিলোঁ আৰু লগতে ঢাকন মাৰি দিলোঁ আৰু পানী উতলি আছে যে লগতে আনফালে লৈছোঁ মই এয়া মুংফুলিখিনি ভাজি লৈছিলোঁ চাটনিৰ কাৰণে নাৰিকলটো নাই তাতে দি দিলোঁ মই আদা অকণমান আৰু জলকীয়া তাৰপিছতে কাটি থোৱা এটা বিলাহী আৰু অকণমান মই পিঁয়াজ দি দিছোঁ
আৰু অকণমান নিমখ দিলোঁ। তাৰপিছতে গোটেইখিনি মই এতিয়া পিচি ল'লোঁ। মই চাটনিৰ কাৰণে গোটাই লৈছোঁ নৰসিংহ পাত আৰু জলকীয়া, শুকান জলকীয়া, তাৰপিছতে সৰিয়হ কেইটামান। এয়া চাওক, এইকেইটা বস্তুৱে মই গোটাই লৈছিলোঁ। আৰু এতিয়া এয়া মানে কেৰাহী গৰম হৈ গ'ল, তাতে দি দিলোঁ শুকান জলকীয়া, সৰিয়হ আৰু নৰসিংহ। কিছুমানে বেলেগে দিয়ে, মই একেলগেই দিলোঁ কাৰণ সোনকালে হ'ব লাগে। সেইকাৰণে মই ঢালি দিলোঁ ধুনীয়াকৈ একদম পিচি থোৱা গোটেই মছলিখিনি, বিলাহী চিলাহী দিছিলোঁ ঠিকছে আপোনালোকে দেখিলে। আৰু মোৰ চাটনিটো বিলকুল ৰেডিয়ে হৈ গ'ল। এতিয়া অকণমান পানী দিছোঁ, বেছি গাঢ়া হৈ গ'ল, সেইকাৰণে এয়া অলপ ঠিক হৈ গ'লে ভাল নহয়, সেইকাৰণে অলপ পাতল কৰিছোঁ কাৰণ ইডলিৰ লগত খাব লাগিব। এয়া আৰু এইফালে মই এতিয়া কৰি আছোঁ মানে টাৱাখনত অকণমান মই তেল দি দিলোঁ, পিঁয়াজৰ এফাল সমানে কাটি লৈ পেলাই মই মিলাই লৈছোঁ। আমাৰ ল'ৰাই বোলে ধোচা খায় আৰু সেইকাৰণে এতিয়া মই বনাই দিওঁ জল্দি জল্দি ধোচা। ইয়ে চাওক, ৱাও কি ধুনীয়া ইডলিকেইটা হৈ গৈছে ন? বৰ ধুনীয়া হৈছে এইকেইটা। এইখন এখন প্লেট আৰু এইখন এখন প্লেট। এতিয়া আৰু এখন আছে প্লেট, মাজৰখন 1 নম্বৰখনত লাগিলে, 2 নম্বৰখনত লগা নাই। এয়া এইখন ঠাণ্ডা হ'লে তাৰ পৰা উলিয়াম আৰু আৰু মই ইমানখিনি বনাই মেলি এয়া চাওক মই ৰেডি কৰি থৈছোঁ। এইখিনি ৰেডি কৰি থৈছোঁ আৰু এতিয়া আৰু ইমানখিনি আছে। এতিয়া এয়া মোৰ ধোচা, এতিয়া মই খাম। এতিয়া মই ধোচা খাব ওলাইছোঁ, খাই লওঁ জল্দি। এয়া দেখিছে মই নিজে ঘৰতে বনাই দিলোঁ। এইফালে এয়া হ'ল ইডলি, এয়া চাওক, আৰু চাম্বাৰ, লগতে আছে চাটনি। আৰু চাম্বাৰটো মই আপোনালোকক ৰেচিপিটো চাম্বাৰ ৰেচিপি দিয়া নাই, মই কোনোদিন দিম বাৰু। আৰু এতিয়া ধোচাটো মানে কি হ'ল, বহুত দিনৰ মূৰত বনাইছোঁ না। ইডলিৰ জোখত মই দিছিলোঁ, ধোচাৰ জোখতটো মাটিমাহটো অলপ কম লাগে আৰু চাটনি অকণমান দিয়া হৈ গ'ল, সেইকাৰণে এয়া এতিয়া দিবই খাইছে। প্ৰথম চাটনিটো চাটনি কে সাথ টেষ্ট কৰো, বহুত আচ্ছা হে। এবাৰ ইডলিটো চালোঁ। মছলা নহয়, প্লেন ধোচা। কেনেকুৱা আছে? থেংক ইউ। এই চাওক, আমাৰ পুৰা কাপোৰ চিলাত ব্যস্ত। এইযোৰ কাপোৰটো ডিজাইনটো চাওক, ভাল লাগিছিলে নাই? এইটো ইয়াৰ মায়ে কাপোৰ চিলাই আছে। হেল্ল' গাইজ, মই এতিয়া কাপোৰ চিলাই আছোঁ। ঘৰৰ কাম সকলোখিনি হৈ গ'ল আৰু ল'ৰা এতিয়া এক্সামৰ পৰা আহি পালেহি। আজি তাৰ পৰীক্ষা শেষ, সেইকাৰণে মই তাক আজি ইডলি ধোচা বনাই খোৱালোঁ। আৰু এয়া মই এতিয়া কামত লাগি আছোঁ। আকৌ বাৰু এতিয়া পিছত আকৌ লগ পাম হা। তামাম কামত দি ব্যস্ত। আৰু মোৰ ষ্টেণ্ডাৰ মই লগাই লোৱা নাই, মই হাতেৰে মাৰি মাৰি মই মানে এয়া লগাই আছোঁ, কাপোৰ চিলাই আছোঁ হাতেৰে। ষ্টেণ্ডাৰ আনিব লাগিব, নহ'লে বৰ কষ্ট হয়। বাই বাই বাই। চাওঁতে চাওঁতে সন্ধিয়া হ'ল, ধূপ ধূনা লগাই মেলি ল'লোঁ আৰু ভাবিলোঁ ল'ৰাক অকণমান লিখিব দিছোঁ। পৰীক্ষাটো শেষে, তথাপিও তাক লিখিব দিলোঁ। আৰু মই তাৰ ওচৰতে বহি বহি এইফালে এয়া টোপা বান্ধি আছোঁ চাদৰৰ। এয়া চাওক, চাদৰৰ টোপা এনেকৈ মই যিকণ কাম ঘৰত নিজেই জানো সেইকণ মই ঘৰত নিজেই কৰোঁ, মানে এলাহমনিৰ মাজেদি হ'লেও কৰোঁ। এইটো দেখিছেনে, আমাৰ ল'ৰাটোক মই দেখিব দিছোঁ যে সি মোৰ ওচৰলৈ গ'লগৈ একেবাৰে। আৰু এনেকৈ মই বান্ধিছোঁ চাওক। বহুত সহজ, জনা কামটো মানুহে নিজে কৰিব লাগে, বেছি টান নহয়। গাঁঠি দুটা লগাব লাগে আৰু তাৰপিছতে গোটেই সূতা নেচাটো এনেকৈ দি আকৌ উল্টাই লৈ বেজি দি তাক ঘূৰাই পেলাই দুটা বান্ধ দিব লাগে। আৰু সেই বান্ধ দুটা যদি আপুনি টানকৈ দিয়ে, কোনো কাৰণত কেতিয়াও নুখুলে। আৰু এনেকৈ নিজৰ যিখিনি কাম সেইখিনি কৰিব লাগে। সময়টো গুচি যায়, মানে টাইমটো পাছ হৈ যায় আৰু মানে মনটো কিবা এটা ভাল লাগি থাকে, কিবা এটা নিজে কাম কৰা বুলি ক'লে। সেইকাৰণে যিকণ পাৰোঁ এনেকৈ নিজেই কৰিছোঁ। এয়া চাওক, খুব টানকৈ দিব লাগে গাঁঠিটো, কোনো কাৰণত কেতিয়াও নোলায়।
আৰু মোৰ এইফালে এইটো টোপা হৈ গ'ল আৰু তাৰ মাজতে এটা এনেকৈ গাঁঠি এটা মাৰি পেলাই সূতা এডাল পাক খুৱাই পেলাই গাঁঠিটো দি দিলে আৰু ভাল, কাৰণ এইটো বিলকুল মানে গাঁঠি লাগি মানে বান্ধ খাই যোৱা দৰে যায়, কোনো কাৰণত নোলায়, হৈ গ'ল। আৰু এতিয়া মই কেঁচি দি কাটি দিছোঁ, আগাগুৰিয়ে হৈ আছে বাৰু, পিছত ভালকৈ মই মিলাই পেলাই আকৌ কাটি ল'ম। এয়া চাওক, সহজ হয় বনাই যেতিয়ালৈকে মানে নিজে হাতৰে নলয় তেতিয়ালৈকে মানে এটা অনুভৱ এটা হৈ থাকে যে কিবা বহুত টানেই নেকি এই কামটো কৰিবলৈ, কিন্তু একদম সহজ। বনাই চাবচোন আপোনালোকে, নিজৰ চাদৰখন নিজে যেতিয়া দহি গুঠি বনাব কিমান এটা ভাল লাগে ন, মানে বহুত ভাল লাগে। আৰু মই আপোনালোকক দেখাই আছোঁ দেই, মই কিমানকেইটা এতিয়া গাঁঠিলোঁ। এইকেইটা চাওক, দেখিছেনে কিমান ধুনীয়া লাগিছে। এইবোৰ অলপ আগাগুৰিয়ে হৈ আছে, মই কাটি দিব লাগিব বাৰু। ইয়া একদম ভাগৰ লাগি গৈছেগৈ। আজি চাদৰখন ফলচ লগালোঁ আৰু দিনৰ দিনটো কাপোৰ চিলোৱা, ঘৰৰ কাম কৰা, ল'ৰাক অকণ পঢ়োৱা, খানা পিনা বনোৱা, কিবাকিবি বহুত কাম কৰিব লগা হয়। যদি আমাৰ আজি এই ভিডিঅ'টো ভাল লাগিলে, আৰু কেনেকৈ টোপাকেইটা বনাইছোঁ আপোনালোকে দেখিছেই, বহুত সহজ বনাব। আৰু সঁচাকৈ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এতিয়া মই চাদৰ লগালে পকা চুলি নহয়, সূতা হয়, বৰ্ণালী পাত। এতিয়া ৰাখিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।